এষাৰ ইংৰাজীত কথা আছে, এক্সপেক্টেশ্যনছ হাৰ্ট, বা আপুনি যদি কাৰোবাৰ পৰা বহুত বেছি আশা কৰে, ই হয়তো আপোনাক মনত এক আঘাত দিব পাৰে। তো এই কথাটো বা এই প্ৰসংগটো কিয় আনিলোঁ, আমি কেতিয়াবা ছ'চিয়েল মিডিয়াতে লিখোঁ, ফেচবুকতে হওক বা আমি আমাৰ ইনষ্টাগ্ৰামতে আমি কেতিয়াবা লিখিলোঁ, কবিতাই লিখিলোঁ বা নিজৰ মতামত লিখিলোঁ। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে কোনো আপোনাৰ মতামত লাইক নকৰিলে বা কমেণ্টছ নকৰিলে, বা এনেকুৱা হ'ব পাৰে যে আপোনাৰ ফটো এখন আপুনি দিলে ইনষ্টাগ্ৰামত, আপুনি ভাবিছিলে বহুত ধুনীয়া ফটো, কোনো লাইক নকৰিলে, কমেণ্টছ নকৰিলে। কিন্তু কি জানেনে, আপুনি যদি সেই বুলি ভাবে কোনেওচোন নাচায়, কোনেও লাইক নকৰে, কোনেও কমেণ্টছ নকৰে, সেই বুলি যদি ফেচবুকৰ পৰা আঁতৰি যায়, সেয়া ভাল কথা নহ'ব। কিয় জানেনে, মই নাজানো ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব লাগে বা নালাগে, সেইটো অন্য এটা কথা। মই ছ'চিয়েল মিডিয়াৰ প্ৰসংগ আনিছোঁ এক্সপেক্টেশ্যনছ হাৰ্টৰ প্ৰসংগটোৰে, যে আপুনি যদি আজি ফেচবুকত এখন ফটো এখন দেখিছে, আজিৰ পৰা 10 বছৰ পিছত হয়তো আপোনাক প্ৰয়োজন হ'ব। কোনে লাইক কৰিলে, কোনে কমেণ্ট কৰিলে, সেই লৈ বেছি মূৰ ঘূৰাব দৰকাৰ নাই। আৰু আপুনি যদি বেছি আশা কৰি থাকে যে মই 100টা লাইক পাম, 10জনে কমেণ্ট কৰিব, এটাও যদি লাইক কমেণ্ট নাহিলে আপুনি দুখ পাব। কিন্তু আপুনি যদি ভাবি থাকে জাষ্ট ফটোখন দিব লাগে কাৰণে দিছোঁ, বা লিখোঁ পাব্লিছ কৰিব লাগে কাৰণে কৰিছোঁ, এটা লাইক আহিলেও আপুনি ফূৰ্তি পাব, বা 2টা লাইক কমেণ্টছ আহিলেও আপোনাৰ ভাল লাগিব। ঠিক তেনেকুৱা জীৱনৰ ক্ষেত্ৰতো এনেকুৱা হয়। বহু ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয় যে মই কোনোবা এজন মানুহক সহায় কৰিছোঁ, আমি হয়তো নজনাকৈ, বা সেইটো আমাৰ স্বভাৱগত অভ্যাস যে আমি আশা কৰোঁ যে মানুহজনে হয়তো আমাক সহায় কৰিব প্ৰয়োজনত, কিন্তু মানুহজনৰ প্ৰয়োজনত হয়তো এদিন আপোনাক সহায় নকৰিলে। আপুনি সেই আশা কৰি থকাটো ভুল যে মানুহজনে আপোনাক সহায় কৰিব। যদি কৰিলে আপোনাৰ কাৰণে বোনাছ বা আপোনাৰ কাৰণে মংগল, যদি নকৰিলে তেতিয়াও ঠিকে আছে। যদি আপুনি আশা কৰি থাকে, এক্সপেক্টেশ্যন এটা কৰি থাকে যে হয় মানুহজনে মোক সহায় কৰিব, বা কেতিয়াবা এনেকুৱা হয় যে একেলগে পঢ়িছিলোঁ, আমি কলেজত একেলগে পঢ়িছিলোঁ, লগৰজনতো ডাঙৰ কোনোবা এজন ডাক্তৰ হৈ গ'ল, বা কোনোজন ডাঙৰ IAS অফিচাৰ হ'ল, আপুনিতো ভাবিছিলে যে মোৰ লগত একেলগে পঢ়া মানুহজনে একেলগে মোক সহায় কৰিব। কিন্তু হয়তো সময় পৰিৱৰ্তনৰ লগে লগে মানুহজনৰ পৰিৱৰ্তন হ'ল, আপোনাক সহায় নকৰিলে, যিহেতু আপোনাক মনত আঘাত দিলে। গতিকে আপুনি সেই আশাটো নকৰিব, নিজে নিজৰ মতেই চলক, নিজৰ যিখিনি সামৰ্থ্য, সেই সামৰ্থ্যৰে আপুনি আগবাঢ়ি যাওক। যদি বেছি আশা কৰিবলৈ যায়, আপোনাৰ সুখতকৈ দুখহে বেছি পাব। আৰু যদি আশা কৰাতকৈ বেছিকৈ পায়, তেতিয়াতো সদায় ভাল লাগে। এয়া জীৱনৰ এইবোৰ কথা, সৰু সৰু কথা। এটা কথা আছে নহয়, নিজৰ কাম নিজে কৰি যাওক, ফলদাতা বিভুৰ হাতত, বিভু মানে ভগৱান। গতিকে আপুনি নিজৰ কাম নিজৰ সামৰ্থ্যৰে যিমান দূৰ পাৰে কৰিব, ফলাফল বিশেষ আশা নকৰিব। ফলাফল হয়তো ভালেই হ'ব, কিন্তু বেছি ফলাফল আশা কৰিলে হয়তো দুখ পাব পাৰে। গতিকে ফেচবুকৰ কথাই যদি আকৌ মই শেষ কৰি দিছোঁ যে আপুনি মনৰ কথা, যি কথা মন যায়, যি ভাল লাগে, ক'ৰবাত ফুৰিব গৈছে সেইটোও লিখক, ক'ৰবাত ভাত খাবলৈ বহিছে তাতো লিখক, কাৰোবাৰ বন্ধুৰ লগত আড্ডা দিছে, পথাৰত গৈ খেতি কৰিছে, অথবা আপুনি তাজমহল চাবলৈ গৈছে, অথবা লণ্ডনৰ সেই আপোনাৰ টেমছ নদীৰ পাৰত বহি প্ৰেয়সীৰ সৈতে কথা পতাৰ ফটোখনো আপুনি দিব পাৰে। গতিকে আপোনাৰ কাৰণে যে টেমছ নদীৰ ফটোখন ডাঙৰ ফটো, কাৰোবাৰ কাৰণে পথাৰত গছৰ তলত বহি সেয়া পঁইতা ভাত খোৱাৰ ফটোখন বেছি আনন্দকৰ বা মজাৰ ফটো হ'ব পাৰে। গতিকে এইবোৰ বিভেদ নকৰিব, বেছি আশা কৰি নাথাকিব, জীৱন সুন্দৰ হ'ব। আৰু এনেকুৱা কথা আগলৈও পাতি যাম। আজিলৈ ইমানেই, ধন্যবাদ।